हेलो बंधुসকল আজি আমি গৈ আছো আমাৰ কলেজত আজি আমাৰ কলেজত কোন আহিব জানেনে আমাৰ কলেজত আহিব আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু তো সম্পূৰ্ণ ভিডিঅ আপোনালোকে চাই থাকিব আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুক এই ভিডিঅৰ জৰিয়তে দেখুৱাম তো বন্ধুসকলে ভিডিঅটো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব আমি আজি গৈ আছো বিলাসীপাৰা মহাবিদ্যালয়ত আৰু বিলাসীপাৰা মহাবিদ্যালয়ত আজি আহিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু তেখেতক সম্পূৰ্ণলৈকে আমি দেখুৱাম চাই থাকিব ফাইনালি আমি বিদ্যালয়ত উপস্থিত হলহি আখন্তেক সময় পিছত আমাৰ বিদ্যালয়লৈ আহিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ আৰু তেখেতক বিলাসীপাৰা মহাবিদ্যালয়লৈ ওয়েলকাম জনাই লৈ আহিব আমাৰ বিলাসীপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীসকল আৰু এনচিচিৰ ছাত্ৰ ছাত্ৰীসকল মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ইতিমধ্যে আমাৰ বিদ্যালয়লৈ লৈ অহা হৈছে আৰু ইয়াৰ দৃশ্যাংক আপোনালোকক দেখুৱাইছোঁ যে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু আমাৰ বিদ্যালয়লৈ ফাইনেলি আহি পালে আৰু আমি এতিয়া বহুত ভিৰৰ মাজত তেখেতক ভালকৈ দেখুৱাব নোৱাৰিলোঁ আপোনালোকে অলপ ৱেইট কৰক পিছলৈ তেখেতক আমি ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু আমাৰ বিদ্যালয় পৰিদৰ্শন কৰিলে এতিয়া তেখেতৰ মূল্যৱান ভাষণৰ আমাক শুনাব আৰু আমি ধৈৰ্য সহকাৰে তেওঁৰ ভাষণ ৰাসৰ সময়ত পূজাৰ সময়ত ল'ৰা ছোৱালী বহুত কিবা কিবি বিচাৰে মাক বাপেকে চব দিব পাৰে জানো দিব নোৱাৰিলেতো মা বাবা বেয়া হৈ যাব মটৰচাইকেল খুজিছে দিব পৰা নাই চাইকেল এটাতো দিছে কিনি পেলাই গতিকে মাক বাপেকে যেনেকে ল'ৰা ছোৱালীক বিচৰা বস্তু দিব নোৱাৰাৰ কাৰণে মাক বাপেক বেয়া হৈ নাযায় বা মাক বাপেকৰ মৰম কম সেই কথাটো সঁচা নহয় ঠিক তেনেকে চৰকাৰ এখনৰ পৰা ৰাইজে বিচৰা প্ৰত্যেকটো বস্তু এটকা হিচাপে নাপালেই চৰকাৰখনে আপোনাৰ কথা চিন্তা কৰা নাই এই কথাটো ভাবিব নালাগে এটকা দিব পৰা নাই কৰিব পৰা নাই কিন্তু 60 পইচাটো কৰিছে এই 60 পইচাৰ স্বীকৃতি চৰকাৰখনক সম্পূৰ্ণ কাৰ্যসূচী তেখেতে সমাপ্ত কৰি মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু আমাৰ মাজৰ পৰা বিদায় লৈছে তো বন্ধুসকল আপোনালোকে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগুক চালে তো এতিয়া আমাৰ ভিডিঅ'টো শেষ ইমানলৈ আছিল আজিৰ ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নেক্সট আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই ধন্যবাদ